জনে যি কৰ্ম কৰি ভাল পায় অৱশেষত সেই কৰ্ম কৰিয়েই যে তাৰ মৃত্যু হয় তাক পৃথিৱীৰ সকলোতকৈ ভাগ্যৱান ব্যক্তি বুলি ধৰা হয়। ভাৰতবৰ্ষৰ এনে এজন মহান ব্যক্তি হ'ল APJ আব্দুল কালাম চাহাব। 2015 চনৰ 27 জুলাই তাৰিখে IIM শ্বিলঙত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষণ দিয়া অৱস্থাত এইখন জগত এৰি চিৰদিনৰ বাবে গুচি গ'ল APJ আব্দুল কালাম চাহাব। জীৱনৰ শেষ মুহূৰ্ততো তেওঁ মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলাই জীৱন ত্যাগ কৰিলে। নমস্কাৰ, মই আমজাদ আলী আৰু আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ এজন মহান ব্যক্তি APJ আব্দুল কালাম, যাক ইণ্ডিয়ান মিছাইলমেন বুলিও কোৱা হয়। যুৱক বয়সত যি ইণ্ডিয়ান এয়াৰফৰ্চে আব্দুল কালাম চাহাবক চাকৰি দিয়া নাছিলে, এদিন সেই ইণ্ডিয়ান এয়াৰফৰ্চতে তেওঁ ৰাষ্ট্ৰপতি হিচাপে ফাইটাৰ জেট চলাইছিল। তেতিয়া সময় আছিল আবেলি 4 বজা। ৰামেশ্বৰম গ্ৰামৰ পৰা এজন 10 বছৰীয়া ল'ৰাই চাইকেলেৰে ৰাওনা হৈছিল গাঁৱৰ পৰা 20 কিলোমিটাৰ দূৰত্বত থকা ৰেলৱে ষ্টেচনলৈ। গোটেই পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল আৰু এই দ্বিতীয় বিশ্বযুদ্ধৰ খবৰ মানুহৰ কাষলৈ পৌঁছিবলৈ এটাই মাত্ৰ উপায় আছিল, সেইটো হ'ল বাতৰি কাকত। আৰু এই 10 বছৰীয়া ল'ৰাজনৰ এটাই মাত্ৰ কাম আছিল, সেইটো হ'ল বাতৰি কাকত মানুহৰ ঘৰে ঘৰে পৌঁছাই দিয়া। সময় তেতিয়া 5:06 আৰু সেই সময়ত ট্ৰেইন ষ্টেচনত সোমাইছিল আৰু ট্ৰেইনৰ পৰা বান্দিলে বান্দিলে বাতৰি কাকত পেলাই দিছিল। ল'ৰাজন আৰু তাৰ দাদা দুয়োজনে এই বাতৰি কাকতৰ বান্দিলবোৰ খুলিলে। এই 10 বছৰৰ ল'ৰাজনৰ নামেই আছিল APJ আব্দুল কালাম। 1931 চনৰ 15 অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰম নামৰ ঠাইত জন্ম হৈছিল আবুল ফকিৰ জয়নুলাব্দিন আব্দুল কালাম চাহাবৰ। অভাৱী দুখীয়া বুলি যাক কয়, তেনেকুৱা এটা পৰিয়ালতে জন্ম হৈছিল কালাম চাহাবৰ। দেউতাক জয়নুলাব্দিন নাও চলাই পৰ্যটকসকলক ৰামেশ্বৰমৰ পৰা ধনুষ্কড়ীলৈ লৈ যায়। মা আছিয়ামা সংসাৰ আৰু 5জন সন্তানক লালন পালন কৰে। মাত্ৰ 10 বছৰ বয়সত বাতৰি কাকত বিক্ৰী কৰা আৰম্ভ কৰিছিল কালাম চাহাব। শিক্ষাৰ ক্ষেত্ৰত বাকী ছাবজেক্টবোৰত ভাল নহলেও গণিত আৰু বিজ্ঞান বিষয়ত ক্লাছৰ ভিতৰত নাম্বাৰ 1 আছিল আব্দুল কালাম চাহাব। হাইস্কুলত পঢ়ি থকা অৱস্থাত বাতৰি কাকত বিক্ৰী কৰাৰ লগতে কাষতে থকা গেলামাল দোকানত কাম কৰিছিল ভাৰতৰত্ন APJ আব্দুল কালাম। তাৰপিছত কি হৈছিল কালাম চাহাবৰ, কেনেকৈ এজন দুখীয়া ঘৰৰ পৰা জিনিয়াছ কালাম হৈ পৰিল, এই কথাটো জানিবলৈ হলে তেওঁৰ যৌৱনকালৰ বিষয়ে জানিব লাগিব। ইণ্ডিয়ান এয়াৰফৰ্চৰ দেহৰাদুন বেছ হাজাৰ হাজাৰ কেণ্ডিডেটৰ মাজৰ পৰা ফাইনেল ৰাউণ্ডৰ বাবে চিলেকশ্যন কৰা হৈছিল মাত্ৰ 25 জনক, আৰু এই 25 জনেই ইণ্ডিয়ান এয়াৰফৰ্চৰ পাইলট হ'ব বিচাৰিছিল। বাকী প্ৰাৰ্থীসকলৰ ফাইটাৰ প্লেন উৰুৱাটো এটা চাকৰি হলেও এই 25 জনৰ মাজত বহি থকা ল'ৰা এজনৰ সৰুকালৰ সপোন। ল'ৰাজনে সৰুকালৰ পৰাই বাতৰি কাকত বিক্ৰী কৰি পৰিছে। সেন জোচেফ কলেজৰ পৰা ফিজিক্স বিষয়ত গ্ৰেজুৱেট কৰিছে। মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা এয়াৰনটিকেল ইঞ্জিনিয়াৰিং পঢ়িছে। মাত্ৰ এয়াৰফৰ্চত যোগদান কৰাৰ লক্ষ্য লৈ তেওঁ জীৱনৰ 27টা বছৰ এনেকুৱা কৰিয়েই নিজক প্ৰস্তুত কৰিছে। কিন্তু তাৰ সপোন সপোনেই হৈ ৰল। 25 জন প্ৰাৰ্থীৰ মাজৰ পৰা মাত্ৰ 8 জনকহে ইণ্ডিয়ান এয়াৰফৰ্চে বাছনি কৰিলে। কিন্তু সেই 8 জনৰ মাজত আব্দুল কালাম নামৰ যুৱকজনৰ স্থান নহয়। তেওঁ দুখ অনুভৱ কৰিছিল আৰু স্বামী শিৱানন্দ নামৰ এজন সন্যাসীক লগ কৰিছিল। কালাম চাহাব নিজৰ কিতাপত লিখিছিল, মোৰ মুছলিম নামটো শুনি স্বামী শিৱানন্দ অলপো আচৰিত নহয়। আৰু তেওঁ মোক সুধিলে যে এই দুখ অনুভৱ কৰাৰ কাৰণ কি। মই তেওঁক বিতংভাৱে বুজাই দি কলো, আৰু স্বামী শিৱানন্দই মোক কলে, তোমাৰ ভাগ্যত পাইলট হোৱা হয়তো লিখা নাই, তুমি হয়তো পৃথিৱীত বেলেগ কিবা কাম কৰাৰ বাবে আহিছা, এতিয়া তোমাৰ কাম বেলেগ পথ বিচৰা। তাৰ পিছত স্বামী শিৱানন্দই কোৱা সেই বেলেগ পথ বিচাৰি ফুৰিল কালাম চাহাব। আৰু তাৰ পিছত 1958 চনত মাহিলী 250 টকা দৰমহাৰ বিনিময়ত চাইণ্টিফিক এছিষ্টেণ্ট হিচাপে কৰ্মত যোগদান কৰিলে। এই 250 টকা দৰমহাৰ চাকৰি দি জীৱন আৰম্ভ কৰা কালাম চাহাব কেনেকৈ এদিন ইণ্ডিয়ান মিছাইলমেন হৈ উঠিল, এই কথাটো জানিবলৈ হলে ভিডিঅ'ৰ পৰৱৰ্তী অধ্যায় চাব লাগিব। এইজনে বিক্ৰম সাৰাভাই, যাক ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি জনা যায়। কাৰণ এই বিক্ৰম সাৰাভাইৰ লগত একগোট হৈ আজিৰ ঈশ্বৰৰ প্ৰথমটো পথ আৰম্ভ হৈছিল। চনটো আছিল 1962। আব্দুল কালাম চাহাবৰ বয়স আছিল তেতিয়া মাত্ৰ 30 বছৰ। আনফালে 43 বছৰীয়া সাৰাভাইয়ে ভাৰতৰ প্ৰথমটো ৰকেট লঞ্চ কৰাৰ চিন্তা কৰিছিল আৰু কালাম চাহাবক লগ পাই তেওঁ সেই কামত তীব্ৰ গতিত আগবাঢ়িব ধৰিছিল। সেই সময়ত কোনো ধৰণৰ উন্নত প্ৰযুক্তি আৰু গৱেষণা কেন্দ্ৰ নথকাৰ বাবে এক ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল। কালাম চাহাব কেৰালাৰ থুম্বা গ্ৰামৰ পুৰণি চাৰ্চত আৰম্ভ কৰিছিল প্ৰথমটো গৱেষণা কেন্দ্ৰ। এতিয়া ইছৰোই কোনো ধৰণৰ মিছনত ছাকচেছফুল হলে তোমালোকে লক্ষ্য কৰি দেখিবা যে চাইকেলত ৰকেট লৈ যোৱা ছবিটো ভাইৰেল হয়। আচলতে এই প্ৰজেক্টতে যুক্ত হৈ আছিল আব্দুল কালাম চাহাব। 1963 চনৰ 21 নৱেম্বৰ তাৰিখে এনেকুৱা কৰিয়েই চাইকেল আৰু গৰুৰ গাড়ীত ৰকেটৰ পাৰ্টসমূহ লৈ গৈ ভাৰতৰ প্ৰথমটো ৰকেট লঞ্চিং প্ৰগ্ৰামত সফলতা নিছিল বিক্ৰম সাৰাভাই আৰু APJ আব্দুল কালাম চাহাব। এইখিনিতে এটা প্ৰশ্ন, ৰকেট আৰু মিছাইল দুয়োটা বেলেগ বেলেগ বস্তু, তেতিয়াহ'লে কালাম চাহাবক কিয় মিছাইলমেন বুলি কোৱা হয়? 1969 চনত ভাৰতৰ প্ৰথমটো স্যাটেলাইট লঞ্চ প্ৰজেক্টত SLV প্ৰজেক্ট হিচাপে নিযুক্তি হৈছিল। প্ৰায় 10 বছৰ কঠোৰ পৰিশ্ৰম কৰাৰ পিছত 1980 চনত ভাৰতৰ মাটিৰ পৰা প্ৰথমটো
স্যাটেলাইট মহাকাশত পঠোৱাৰ বাবে সাজু কৰি তুলিছিল এপিজে আব্দুল কালাম সাহেব। কিন্তু যেতিয়া 1980 চনৰ আগষ্ট মাহত এই স্যাটেলাইট লঞ্চ কৰা হয় আৰু কিছু সময়ৰ পিছত এই ৰকেটত জুই লাগি যায়। 10 বছৰ কঠোৰ পৰিশ্ৰম আৰু বহু টকা ব্যয় কৰাৰ পিছত যেতিয়া প্ৰজেক্টটো এনেকুৱাকৈ ধ্বংস হয়, তেতিয়া গোটেই দেশৰ মিডিয়া আব্দুল কালাম সাহেবৰ বিপক্ষে যায় আৰু সকলোৱে নানা ধৰণৰ গালিগালাজ কৰিব ধৰিলে। ঠিক সেই সময়তে কালাম সাহেবৰ লগত থিয় হল সেই সময়ৰ ইছৰোৰ চেয়াৰমেন সতীশ ধাৱন সাহেব। সতীশ ধাৱনৰ পৰা মাত্ৰ এবছৰ সময় বিচাৰিলে কালাম সাহেবে আৰু ক'লে, এবছৰৰ মাজত যদি মই এই প্ৰজেক্ট কমপ্লিট কৰিব নোৱাৰো তেনেহলে মই এই ইছৰোৰ পৰা চিৰদিনৰ বাবে বিদায় লম। আব্দুল কালাম সাহেব যেনেকুৱাকৈ ইছৰোৰ চেয়াৰমেন সতীশ ধাৱনক প্ৰতিশ্ৰুতি দিছিল, ঠিক তেনেকুৱা কৰিয়েই তেওঁ 11 মাহতে প্ৰজেক্ট কমপ্লিট কৰিছিল। 1980 চনৰ 18 জুলাই তাৰিখে SLV-3 ৰকেটৰ মাধ্যমত ভাৰতবৰ্ষৰ মাটিৰ পৰা ৰোহিণী 1 নামৰ স্যাটেলাইটটো মহাকাশত পঠিয়াইছিল কালাম সাহেবে। আৰু তাৰ পিছতে আব্দুল কালাম সাহেবে তৈয়াৰ কৰিলে অগ্নি আৰু পৃথিৱী নামৰ দুটা মিছাইল, যেটো আজিও ইণ্ডিয়ান আৰ্মীৰ দুটা গুৰুত্বপূৰ্ণ ৱাৰ মিছাইল। আৰু তাৰ পৰাই কালাম সাহেবক মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায়। এটাৰ পিছত এটা সফলতা লাভ কৰাৰ বাবে আব্দুল কালাম সাহেবক 1981 চনত পদ্মভূষণ বঁটা আৰু 1990 চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰিছিল ভাৰত চৰকাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেন্ট কৰি জনাই দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।